নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে বৰ্তমান আসাম পুলিচৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ আছে। কিছু জেগাত ল'ৰাবোৰো অনুষ্ঠিত হৈ আছে। কৰিমগঞ্জ জিলাত তেনেকৈ আৰু দুখনমান জিলাত ল'ৰাবোৰো অনুষ্ঠিত হৈ থকা যে গম পোৱা গৈছে। সেইকাৰণে মই আপোনাক কৈছোঁ ল'ৰাবোৰো বৰ্তমান অনুষ্ঠিত হৈ আছে। কিন্তু আমাৰ লখিমপুৰ জিলাত বৰ্তমানলৈকে গম পোৱা মতে কোনো ধৰণৰ ল'ৰাবোৰৰ অনুষ্ঠিত হোৱা নাই। ধৰি লওক আপোনালোকৰ 19, 20, 21 তাৰিখৰ ভিতৰতে মানে ল'ৰাবোৰো অনুষ্ঠিত হ'ব বহুত জিলাত, নিশ্চয় গম পাইছে। সেইকাৰণে মানে আপোনালোকে যিমান পাৰে প্ৰেক্টিচ চলাওক। যিকেইখন জিলাত ইণ্টাৰভিউবোৰ চলি আছে সেই জিলাবোৰত ল'ৰাবোৰৰ ফিজিকেল টেষ্টটো ইমানো যে ভাল গৈছে সিমানো ক'ব পৰা নাই যোৱা, কাৰণ তেওঁলোকৰ কিছুমানৰ জাম্প আহিছে, কিছুমানৰ চিনাপ অহা নাই, আকৌ কিছুমানৰ চিনাপ আহিছে, কিছুমানৰ দৌৰটো ভালদৰে মাৰিব পৰা নাই। কাৰোবাৰ নহয় ক'ৰবাত এটা প্ৰব্লেম থাকেই, মানে সেইটো আপোনাৰে হওক বা মোৰে হওক, তেনেকুৱা ধৰণৰ কথা। কিন্তু যিমান পাৰে আপোনালোকে প্ৰেক্টিচ চলাওক। কিন্তু জাম্পটো মাৰিবলৈ অলপ সহজেই যদি আপোনালোকৰ আগৰ পৰা প্ৰেক্টিচ চলি আছে। চিনাপটো মৰাসকলেতো 20-25 চাটমান মাৰিয়ে দিয়ে। কিছুমানৰ আকৌ 14 চাট আনিবলৈও কষ্ট, যেনে মই 14 চাট আনিবলৈও কষ্ট, কিন্তু বৰ্তমান 18-19 মান আহে আৰু মোৰ ভাগৰ। সেইকাৰণে যিমান পাৰে আপোনালোকে প্ৰেক্টিচ চলাওক। মানে প্ৰেক্টিচৰ উপৰিও কোনো ধৰণৰ সমাধান নাই, সেইকাৰণে আপোনালোকে প্ৰেক্টিচ চলাওক। ৰানিংটো আনিবলৈ বহুত কষ্ট, নিশ্চয় গম পাইছে। 1 ছেকেণ্ড আপোনালোকে ইফাল কৰিবলৈও বহুত কষ্ট ৰানিঙত। সেইকাৰণে আপোনালোকে কৈছোঁ লং জাম্প আৰু চিনাপটো এক্সেলেণ্ট মাৰিব পাৰিলেও আপোনালোকৰ পৰীক্ষাটো দিবলৈ ভাল মাৰ্ক এটা আহিব, নিশ্চয় গম পাইছে। আৰু বন্ধু বান্ধৱীসকল, এইখিনিতে কৈছোঁ যে যিসকল ডিষ্ট্ৰিক্টত চলি আছে সেইকাৰণে তেওঁলোকৰ ডিষ্ট্ৰিক্টত গম পোৱা মতে বৰ্তমান এটা ৰাউণ্ডত দৌৰিবলৈ 50-60জনমান দিছে নেকি। যিটো মানে গ্ৰাউণ্ড সৰু 320 বা 200 তেনেকুৱাবোৰক অলপ কমকৈ দিয়া যেন দেখা গৈছে ল'ৰা। কিন্তু যাৰ 400 মিটাৰ দৌৰ হয় তেওঁলোকৰ অকণমান বেছি হ'ব নেকি। ধৰি লওক তেওঁলোকৰ 60টা 50টা তেনেকুৱা ওপৰত হ'ব। সেইকাৰণে আপোনালোকে যিমান পাৰে প্ৰেক্টিচ চলাওক। বৰ্তমানলৈকে লখিমপুৰ জিলাত কোনো ধৰণৰ ল'ৰাৰ অনুষ্ঠিত হোৱা নাই, আৰু লখিমপুৰ জিলাৰ ভিডিঅ'বোৰ পাবলৈ কঠিন। ৰানিং বা জাম্পেই হওক বা চিনাপেই হওক, যিকোনো ভিডিঅ' পাবলৈ কঠিন তাৰ আপডেটবোৰ। কাৰণ লখিমপুৰ জিলাৰ যিখন আগতে গ্ৰাউণ্ড আছিলে সেইখন আছিলে 200 মিটাৰ প্ৰথমতে পায় সোমাই পিনি, কিন্তু বৰ্তমান যিখন গ্ৰাউণ্ড হ'ল 400 মিটাৰ, কিন্তু বহুত ভিতৰলৈ সোমাই আছে। লখিমপুৰ জিলাৰ মানে লীলাবাৰী বিমানবন্দৰটো একেবাৰে ওচৰতে, সেইকাৰণে কোনো একো ছিক্ৰেটভাৱে ভিডিঅ' কৰিব নোৱাৰে। সেইকাৰণে আপোনালোকক কৈছোঁ, যিকণ জানিছোঁ মানে মই সেইকাৰণে কৈছোঁ আপোনালোকে লখিমপুৰ জিলাৰ আপডেটবোৰ পাই থাকিব। লখিমপুৰ আৰু ধেমাজি জিলাৰ আপডেটবোৰ এইটো চেনেলতে। যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়ালৈকে কোনো ধৰণৰ ল'ৰাবোৰৰ বহুত জেগাত হোৱা নাই, কিন্তু দুখনমান জেগাত হৈছে। মই কৈছোঁ আপোনালোকক কৰিমগঞ্জ আৰু তেনেকৈ দুখনমানত হৈছে। সেইটো আছিল এটা সৰু ভিডিঅ'। যদিও ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক। ধন্যবাদ।